हेलो एवरीवन। तो कैसे हैं आप लोग? तो आशा करो সকলে ভালে আছে। তো ফাইনালি এতিয়া মেট্ৰিকৰ ৰিজাল্ট আহি গ'ল, হয় নহয়? আৰু বহুতো ষ্টেটাছ ফালি আছে মোক বোলে বাহ বাহ বাহ, কিন্তু আমাৰ লাভ লোকচান একো নাই হা। বহুত ধৰণৰ প্ৰতিক্ৰিয়া, কিন্তু আমাৰ তাতে আহেও বা নাযায় আমাৰ একো নহয়, নাহেও আমাৰ নাযায়ও, আমাৰ কোনো লাভ লোকচান নাই। গতিকে লাভ লোকচান লাভ কাৰ হৈছে? এই ইউটিউবাৰ কেইটাৰ হৈছে। তেওঁলোকে যাব এইবাৰ, এতিয়া যাই ভাল ৰিজাল্ট কৰিছে না, সিহঁতৰ ঘৰত যাব সুধিব কেনেকৈ ধৰণে পঢ়িছিলি, কেনেকৈ ধৰণৰ পঢ়িব লাগে, তেতিয়া কেনেধৰণৰ পঢ়িলে ভাল ৰিজাল্ট কৰিব পৰা যায়, তুমি আগত কি হ'বা, এইবাৰ ফিউচাৰ প্লেন কি। লাভ হৈছে ইউটিউবাৰ কেইটাৰ আৰু নিউজ চেনেলকেইটা। নিউজততো কি চাবি কেইটা দিন, মানে সেইগিলাই হ'ব, মানে কেনেকৈ ধৰণৰ পঢ়িছিলা, কেনেকৈ কষ্ট কৰিছিলা, কেনেকৈ পঢ়িব লাগে, কেনেকৈ পঢ়িলে ভাল ৰিজাল্ট কৰিব পৰা যায়, তুমি কিমান কষ্ট কৰিছা, কিমান ৰাতিলৈ পঢ়িছিলা, কিমান সোনকালে উঠিছিলা। আমি সেইগিলান চাই কিনে কি আমি টাইম লছ কৰি থাকিম নেকি? সেইগিলানত চাই আমাৰ মানে বেকাৰ এনেই থাকোঁ আমি। সেইগিলা মই নাচাওঁ, কিন্তু অথচ মই নাচাওঁ সেইগিলা। আপোনালোকে চাব পাৰা তেনেকৈ। আচলতে ঘৰত সৰু ল'ৰা থাকিলে দেখুৱাব লাগে সেইগিলা ভিডিঅ', এনেকৈ পঢ়িলে এনেকুৱা হয় বোলে, চা ইমান কষ্ট কৰি পঢ়িছিল। ঘৰতো ক'ব, সেইগিলা নিউজত দেখা পায় ঘৰত, চা ভাই ইমান কষ্ট কৰি পঢ়িছিল, ভাল ৰিজাল্ট কৰিছে, চা চাইকেলেৰে অমুক দূৰ গৈছিল, ভাল ৰিজাল্ট কৰিছে। আৰু তোহঁতে কি ঘৰত নদুখুৱাও? তেনেকুৱা নিউজবিলাক ঘৰত নদুখুৱাও মই। আপোনালোকে দেখুৱাব পৰা হয়তো। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।